আজি মুছলমান মানুহক লৈ কিহৰ ইমান ৰাজনীতি চলিছে? যিখিনি মিয়াৰ লাজ আছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ নিদিয়ে। ইলেকশ্যন আহিলে মই অনুৰোধ কৰিম যে ভোটটোত নিদিব এতিয়া। নহয় এতিয়া নালাগে ভোট দিব। সোশ্যাল মিডিয়াৰ আপুনি যিকোনো ছাইডত যাওক তাতেই বোলে মিয়া এইটো কৰিছে, মিয়া সেইটো কৰিছে। আজি মুছলমান মানুহক লৈ কিহৰ ইমান ৰাজনীতি চলিছে? ৰাজনীতি কৰা সকলো নেতাৰ মুখতে খালি মিয়াৰ টপিক। আজি মিয়া মানুহক লৈ কিয় ইমান ৰাজনীতি কৰা হৈ আছে? আমাৰ এই মৰম মামাই কি কৈ আছে, মিয়াৰ ভোট আমাৰ নালাগে, তাৰ কাৰণে চাৰিটা শৰ্ত বান্ধি দিছে। শৰ্তবিলাকৰ কথা মই বাদেই দিলো। তাৰে মাজতে আমাৰ এই মৰম মামাই গাঁৱে গাঁৱে দালাল ফিট কৰি থৈছে যাতে মিয়া মানুহে আকৌ বিজেপিত ভোট দিয়ে। এইপিনে আকৌ আমাৰ মৰম মামাই সংবাদ মাধ্যমৰ আগত আহি কৈ আছে মিয়া মানুহৰ ভোট আমাৰ নালাগে। যিকোনো ক্ষেত্ৰত চাওক অনলি মিয়াক লৈ ৰাজনীতি কৰি আছে। কিয়? শিখা শৰ্মা তেওঁৰ মূৰত কিবা আছে নে একোৱে নাই নাজানো। তেখেতে মানে মিয়াক লৈ ইমান লাগি আছে, মানে তেওঁ মানে ভাবি আছে কি তেওঁ মানে ইলেকশ্যন খেলিব, মিয়া মানুহৰ সহানুভূতি লৈ কেনে তেওঁ মানে জিকিব, সেইটো মানে প্লেনিং কৰি আছে। আমাৰ এই মৰমৰ বাইদেউ শিখা শৰ্মাই কি কৰে জানেনে? গছৰ ওপৰত পানী ঢালে আৰু তলেদি গুৰি কাটি দিয়ে। ৰাজনীতি কৰিব লাগে কিন্তু এনেকুৱা ধৰণৰ ঘাটিয়া ৰাজনীতি কেতিয়াও কৰিব নালাগে। মুছলমান সকলৰ সহানুভূতি লৈ কেনে কেনেকে মানে জিকিব পাৰি তাৰ কাৰণে আখৰাহে চলাই আছে। আজি কিমান মুছলমানে এই খাৰ কথা বুজি পাইছে নাজানো। আমাৰ এই মৰমৰ বাইদেৱে মুছলমান সকলৰ সহানুভূতি লৈ কেনে মানে কেনেকুৱা ধৰণৰ ভাষণটো দিছে চাওকচোন। মই এবাৰ স্ক্ৰীনত দিছো। লাজ থকা মিয়াই, যিখিনি মিয়াৰ লাজ আছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ নিদিয়ে আৰু কিছুমান নীলাজ আৰু দালাল মিয়া আছে হিমন্ত বিশ্ব জিন্দাবাদ দিব। যি হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱাৰ মাছ বেপাৰী শফিকুলক মৰিবলে থানাত মৰাৰ পাছত তাৰ পাছত বটদ্ৰৱা থানা জ্বলাইছে, আমি বেয়া পাইছো, এইটো বেয়া কথা। কিন্তু বটদ্ৰৱা থানাখন জ্বলালে বুলিয়েই হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী হৈ শফিকুলৰ ককায়েকৰ ঘৰত, শফিকুলৰ ঘৰত বুলডোজাৰ চলাই শফিকুলৰ সন্তানক ঘৰৰ পৰা বাহিৰ কৰি দিলে। সেই হিমন্ত বিশ্ব শৰ্মাক জিন্দাবাদ কোৱা মিয়াক আমি ঘৃণা কৰোঁ। তো গাইজ শুনিলে না আপোনালোকে? আমাৰ মৰমৰ বাইদেৱে চলে বলে কলে কৌশলে যেনেকে পাৰক মুছলমানৰ ভোটটো কেনেকে সংগ্ৰহ কৰি কেনে নিজৰ ৰাজনীতি অধিকাৰ দখল কৰিব পাৰি সেইটোৰ কাৰণে মানে প্লেনিং কৰি আছে। এক্টিঙৰ এটা সীমা থাকে। মানুহ যেতিয়া অভাৰ এক্টিং কৰি পেলাই নহয় তেতিয়া কিন্তু এনেই ধৰা খাই যায়। আজি অকল নিজৰ স্বাৰ্থৰ কাৰণে মানুহবিলাকে কেনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে মিয়া মানুহক লৈ চাইছেনে আপোনালোকে? আজিৰ তাৰিখত মিয়া মানুহক লৈ অকল ইলেকশ্যনৰ ৰাজনীতি কৰা নাই, যিকোনো ক্ষেত্ৰতে চাওক আপোনালোকে, যিকোনো ক্ষেত্ৰতে চাওক অনলি মিয়া মানুহক টপিকটো টানি আনে। কিয়? এইবিলাক ৰাজনীতি আজি অসমৰ গোটেই মানুহে বুজি পাই গৈছে। আজি মিয়া মানুহক লৈ যিমানখিনি ৰাজনীতি কৰি আছে সেইবিলাক ক্ষেত্ৰত সময় নষ্ট নকৰি কেনে উন্নয়নৰ ফালে ৰাজনীতি কৰকচোন। এই অসমখন কেনেকৈ উন্নয়নৰ ফালে লৈ যাব পাৰি সেইটো লৈ ৰাজনীতি কৰকচোন। সেইটো লৈ কিন্তু আজি কোনেও ৰাজনীতি নকৰে। তো বন্ধুসকল আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰি জনাওকচোন আৰু এইটো ভিডিঅ' প্ৰতিজন মানুহে শ্বেয়াৰ কৰক আৰু মোৰ পেজত যদি কোনোবা নতুন হৈ আছে সকলোৱে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ সকলোকে। জয় অসম।